ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি গৈ আছোঁ এতিয়া খানাৰ যোগাৰ কৰিবলৈ। এয়া চাওকচোন, ছোৱালীয়ে নহৰু চেলাই পেলাই মোক সহায় কৰি দিব, আকৌ চাকুপাত ওলোটাকৈ লৈ পেলাই হেনো মোক সহায় কৰি দিব। আৰু ময়ো এইফালে এয়া খানাৰ যোগাৰ কৰিলোঁ। এয়া ৰেডি কৰিলোঁ ফুলকবি, আলু, বিলাহী, ভাবিছোঁ কি বৰালি মাছেৰে বনাম। আৰু এইফালে নহৰু আদা যোগাৰ কৰি থৈ দিছোঁ চেলাই মেলি। আৰু এইফালে এয়া হাঁহৰ মাংস, আৰু এইফালে মাহৰ দাইল, আৰু মই এয়া মাছ ভাজি আছোঁ। আৰু এওঁ বাহিৰত জুই ধৰিছে, এওঁ মাহৰ দাইলখন আৰু মাংসখন বনোৱাৰ পাল, সেইকাৰণে এওঁ সোনকালে যোগাৰ কৰি দিলে। আৰু এইফালে ছোৱালীয়ে চাওকচোন আমাৰ কাৰণে হেনো পিঠা বনাব, গুড়া চালনীৰে চালি আছে। আৰু মোৰ এয়া মাছৰ আঞ্জা ৰেডি হ'ল। আৰু এইফালে এওঁৰো মাংস পূৰা ফ্ৰাই হৈয়ে গ'ল। আৰু এইফালে ছোৱালীয়ে খানা খাব পাই পূৰা নাচি আছে। আৰু এইফালে মাংসও ৰেডি